ইয়াত উপস্থিত মিডিয়া বন্ধুসকল, মোৰ নাম শ্ৰী মাইকেল ৰাভা, মই প্ৰাক্তন ৰাভা জাতীয় মুক্তি বাহিনীৰ জেনেৰেল ছেক্ৰেটাৰী। মই সেইটো ক'ব খোজোঁ যে আজি আমাৰ যিহেতু গোসাইগাঁও অপেন সমষ্টি, সেইটোৰ কাৰণে যাতে চলিত চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা পাৰ্টিটো প্ৰত্যাগ কৰিলে আমাৰ জাতীয় সংগঠনৰ পৰা আমাৰ সমৰ্থন পূৰ্ণ সমৰ্থন আছে। আমাৰ বিশেষ ক'ব লগা নাই। আজি আমি শ্ৰীৰামপুৰ শ্যামাগুৰি ফুটবল খেলপথাৰত আয়োজিত সংবাদমেলত উপস্থিত আমাৰ সংবাদকৰ্মী দাদা ভাইসকল, আপোনালোক সকলোকে ইয়াতে স্বাগতম জনালোঁ। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ বিধানসভা নিৰ্বাচন সমাগত। এই বিধানসভা নিৰ্বাচনত উপলক্ষে আজি আমি গোসাইগাঁও, আপোনালোকে জানে যে BTCৰ আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, কোকৰাঝাৰ জিলাত 5টাকৈ আমাৰ বিধানসভা সমষ্টি আছে। তাৰে 2টা সমষ্টি অপেন আছে আৰু 3টা সমষ্টি ST ৰিজাৰ্ভ। তো সেই হিচাপে আমাৰ গোসাইগাঁও আৰু পৰ্বতজোৰা গোসাইগাঁও আৰু বাঘসুংৰি এই 2টা সমষ্টি অপেন আছে। তো আমি গোসাইগাঁও সমষ্টিৰ ভোটাৰ হিচাপে আমি ইয়াতে আমাৰ নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলী NLFBৰ লগে লগে আমাৰ ইয়াতে 15টা সংগঠনৰ নেতৃত্ব আছে। আমি সকলোৱে একত্ৰিত হৈ আমাৰ অসম চৰকাৰৰ প্ৰতি তথা আমাৰ BJP দলৰ প্ৰতি আমাৰ এটা আহ্বান, আমাৰ সকলো দল সংগঠনৰ, যে যিহেতুকে পূৰ্বৰে পৰা আমি গোসাইগাঁও বিধানসভাত আজিলৈকে আমি BJPৰ প্ৰাৰ্থী পাবলৈ সক্ষম হোৱা নাই। তো এইবুলিও যেন আমাক BJPৰ প্ৰাৰ্থীৰ পৰা আমাৰ গোসাইগাঁও সমষ্টিৰ ভোটাৰসকলক বঞ্চিত নকৰে, ইয়াৰ কাৰণে আমি BJPৰ ৰাজ্যিক নেতৃত্ব তথা অসম চৰকাৰৰ মুৰব্বী আমি আহ্বান কৰিম আমি গোসাইগাঁও সমষ্টিৰ ভোটাৰসকলে আমাক নিশ্চিতভাৱে আমাৰ ভোট প্ৰদান কৰাত এটা আমাৰ দলীয় চিহ্ন লাগে, পদম ফুলৰ চিহ্ন লাগে। আমাৰ এই ভোটাৰসকলে যিহেতুকে আজি অসমখন বিভিন্ন ধৰণে আমাক আগুৱাই লৈ গৈছে। আমাৰ সন্মানীয় CM ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমখন আগুৱাই লৈ গৈছে আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সকলোৰে সহানুভূতি আছে। তো সেইবুলি আমি এটা কথা আপোনালোকক নিশ্চিতভাৱে ক'ম যে আমি উন্নয়নৰ এটা গাড়ীৰ সাৰথি হ'ব নিবিচাৰোঁ, আমি গাড়ীটো ৰাইড কৰিব বিচাৰোঁ। যে আগৰে পৰা আমি চাই আহিছোঁ যে আমাৰ গোসাইগাঁও বিধানসভাৰ পৰা জিকা প্ৰাৰ্থীজন আমাৰ দিছপুৰত গৈ ছাপোৰ্ট কৰে। তো আমি এইবুলি ছাপোৰ্টৰ পক্ষত আমি নাই, আমি নিজেই প্ৰতীক, দলীয় প্ৰতীকত পদম ফুলৰ প্ৰতীকক BJPৰ প্ৰতীক পদম ফুলত আমি ভোট দিয়াৰ কাৰণে আমি আগ্ৰহী। আৰু আমি ইয়াতে 16টা সংগঠন আমি ইয়াতে বিৰাজ হৈছোঁ। আমাৰ 16টা সংগঠনৰ মুৰব্বীসকলৰ সকলোৰে এটাই মত, বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলে নিজৰ নিজৰ সংগঠনৰ ব্যক্ত কৰিব আপোনালোকৰ সন্মুখত, কিন্তু আমি NLFB ফালৰ পৰা আমি কৈ আছোঁ যে আমি এটা গাড়ীৰ সাৰথি হ'ব বিচৰা নাই, এটা গাড়ীৰ পেচেঞ্জাৰ হ'ব বিচৰা নাই, আমি গাড়ীটো চলাব বিচাৰোঁ। তাৰ মানে এইটোই যে দিছপুৰত চৰকাৰ হোৱাৰ কাৰণে আমি ছাপোৰ্ট কৰিব বিচৰা নাই। আমাৰ প্ৰাৰ্থীজন আমাৰ গোসাইগাঁও বিধানসভাৰ পৰা জিকি গৈ সেই প্ৰাৰ্থীজনে যেন চৰকাৰ কৰিব পাৰে বা চৰকাৰক ছাপোৰ্ট কৰিব পাৰে, এইখিনি আমাৰ NLFB নেশ্যনেল লিবাৰেশ্যন ফ'ৰ্চ অফ বেংগলীৰ পৰা এইখিনি দাবী। ধন্যবাদ। বন্ধুসকলক আমি SUGPO ফৰেন ছেক্ৰেটাৰীৰ পৰা কৈ আছোঁ। মোৰ নাম নাৰায়ণ শৰ্মা। আৰু ইয়াত আমি দাবী কৰোঁ যে বিভিন্ন সংগঠন এক হৈ দাবী কৰোঁ যে ৰাইজৰ হয় যে ইয়াত BJP প্ৰাৰ্থী লাগিব। ইয়াত কোকৰাঝাৰত কোনো দিনেও BJP প্ৰাৰ্থী আমি বিধানসভাত পঠাব পৰা নাই। এইটো কাৰণে দাবী কৰিছোঁ যাতে আমাক BJP প্ৰাৰ্থী দিয়ে। এইটো ৰাইজী সভাপতি তথা কেন্দ্ৰীয় সভাপতি মহোদয়ক অনুৰোধ কৰিছোঁ যাতে আমি BJP প্ৰাৰ্থী পাই। আমাৰ দাবী এইটোৱে। মোৰ নামটো হৈছে ভাবেল মুৰ্মু, ex-EDF CNC হয় মই। আজি এই ফিল্ডত আমি গোট খাইছোঁ যে এইটোৰ আচল বিষয়টো হৈছে আগন্তুক বিধানসভা যি ইলেকশ্যন আহি আছে এইটোৰ বিষয়েহে আমি গোট খাইছোঁ। কিয়নো আমি আগৰ পৰাই চাইছোঁ যিটো গোসাইগাঁও সমষ্টি এটা অপেন সমষ্টি, এতে
আমি এবাৰো চোৱা নাই আজিলৈকে যে বিজেপিৰ কেণ্ডিডেট হ'ব আৰু আমাৰ এছেম্বলিত যাব। গতিকে আমি অসম চৰকাৰৰ ওচৰত তথা মামাৰ ওচৰত এইটোৱে অনুৰোধ কৰিছোঁ যাতে অনতি পলমে আমাৰ বিজেপি দলৰ পৰা টিকেট দিয়ে আমাৰ গোসাইগাঁও 28 সমষ্টিৰ কাৰণে। এইটোৱেই কলম হৈ ধন্যবাদ। হয় নমস্কাৰ, মোৰ নাম ধনীৰাম বৰ্মন, আমি শ্ৰীৰামপুৰ আঞ্চলিক আক্ৰাছো। আজি আমাৰ ইয়াত যিটো সন্মুখত নিৰ্বাচন আহি আছে, আমি আজি ইয়াত বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আজি আমি ইয়াত প্ৰেছ মিট দিব লগা হৈছে। এইটোৰ কাৰণতে যে আমি দীৰ্ঘদিনৰ পৰা বহু দিনৰ পৰাই যেতিয়াই আমাৰ ৰাজ্যিক বিজেপিৰ প্ৰেছিডেণ্টসকলে আহে, ইয়াত মন্ত্ৰীসকলে আহে, আমি দল সংগঠনৰ পৰা আমি সিহঁতক বাৰে বাৰে আমি আপত্তি কৰি থাকোঁ যে আমাৰ ইয়াত বিজেপি প্ৰাৰ্থী দিব লাগে। তো কোনোবেলেও আমাক বিজেপি প্ৰাৰ্থী ইয়াত দিয়া নাই। আমি বহুত আশা কৰি আছিলোঁ যদিও। তো আমাৰ এটাই দাবী, আমাৰ খালি আক্ৰাছো বুলি নহয়, আমাৰ ইয়াত যিমান দল সংগঠন আছে আমাৰ সকলোৰে পৰা ইচ্ছা এইবাৰ আমাক ইয়াত বিজেপি কেণ্ডিডেট আমাৰ এই গোসাইগাঁও সমষ্টিখনত দিব লাগে। আমি এইবাৰ আমি এটাই আশা কৰিম, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এটাই অনুৰোধ কৰিম, আমি সকলো দল সংগঠনৰ ফালৰ পৰা যে আপুনি এইবেলি আমাক এই বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত আমাক ইয়াত বিজেপিৰ পৰা কেণ্ডিডেট দিব লাগে। আমাৰ ইয়াত উন্নয়ন বহুত বাকী আছে, বহুত পিছপৰা অঞ্চল এই গোসাইগাঁও সমষ্টিটো। সেইকাৰণে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিবেকবাকে আমি অনুৰোধ কৰিছোঁ যাতে এইবেলি আমাক ইয়াত গোসাইগাঁও সমষ্টিত আমাক বিজেপি প্ৰাৰ্থী এজন লাগে। আমি সেইটোৱে দাবী কৰিছোঁ। সকলো মিডিয়া বন্ধুসকল আৰু অতিথিসকলক সন্মানপূৰ্বক জনাইছোঁ যে মোৰ নাম তিলক চাও, মই হিন্দী ভাষী বিকাশ পৰিষদৰ প্ৰেছিডেণ্ট, আৰু মই অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া দেৱৰ প্ৰতি অনুৰোধ জনাওঁ যে আমাৰ গোসাইগাঁও 1 নম্বৰ সমষ্টিৰ যিটো অপেন চিট, ইয়াত আমি বিজেপি কেণ্ডিডেট হোৱাৰ আশা কৰি আছোঁ। কিয়নো আমাৰ ইয়াত জনগণৰ সকলো জনগোষ্ঠীৰ মানুহবিলাকে ইয়াত দাবী কৰে যাতে বিজেপি কেণ্ডিডেট হ'ব লাগে, সকলোৱে ইচ্ছুক। গতিকে মই অনুৰোধ কৰোঁ যে আমাক ইয়াত এজন বিজেপি কেণ্ডিডেট দি গোসাইগাঁও 1 নম্বৰ সমষ্টিত বিজেপি কেণ্ডিডেট দি আমাক সকলো জনজাতি সমষ্টি সকলোকে আকাংক্ষা পূৰণ কৰে যাতে, এইটো মই অনুৰোধ কৰোঁ।